Hello viewers, welcome to my YouTube channel Indian Village Media. So বন্ধু-বান্ধৱীসকল আজি মই ফ্লাইঅভাৰ ওপৰেদি মানে এইটোৰ ওপৰেদি সেইফালে যাম আৰু এইটো বিল্ডিঙত যাব লাগে। সো ইয়াৰ পৰা এটা বস্তু মই পিক আপ কৰিব লাগে। সো এইখিনি বস্তু এতিয়া পিক আপ কৰিম। সো আপোনালোকে চাই থাকক। এতিয়া মই এইটো ফ্লাইঅভাৰৰ ওপৰেদি সেইটো ফালত যাম। তো এইটো লিফ্ট থাকিলে তো বহুত ভাল হ'ব, যদি লিফ্ট নাথাকে তো এনে যাব লাগিব। তো এটা সাইডত লিফ্টটো চলি আছে, বেলেগ সাইডতো বন্ধ নহয়, দুটাই চলি আছে। চাওক মই লিফ্টটো দি ওপৰ পিনে যাম, তো আপোনালোকে চাব পাৰিব। তো বঢ়িয়া দেখোন, লাহে লাহে ওপৰ পিনে গৈ আছে আৰু আমি এইটো সাইডত যাম। তো আপোনালোকে চাওক, এইটো হ'ল বাহিৰৰ পৰিৱেশ। গৈ আছে, বহুত ভাল লাগিল। এখন এতিয়া এইটোৰ ওপৰেদি অলপ খোজকাঢ়িব লাগিব আৰু সেইটো ফালত এনেকুৱা লিফ্ট আছে। তো লিফ্টেদি তললৈ নামিব পাৰিম। মই লাহে লাহে গৈ আছোঁ আৰু মই এইটো বিল্ডিঙত যাব লগা হৈছে। এইটো চাওক, ইয়াত 2 লাইন ৰোড আছে, এইটো চাইডেদি কাৰ যায় আৰু এইটো চাইডেদি যাব পাৰে। চাওক আপোনালোকে, এইটো চাইডেদি আহি আছে। যে নহওক, আৰু এইফালৰ পৰিৱেশটো ঠিক এনেকুৱাই, এইফালৰ পৰা আহি আছে আৰু এইফালৰ পৰা গৈ আছে। চাওক কিমান ভাল লগা এটা পৰিৱেশ। গাড়ীয়ে গাড়ী, আৰু বেলেগ কিবা বস্তু নাই, অনলি গাড়ী চলি আছে। বহুত গাড়ী যায়। ঠিক আছে, মই অলপ লাহে লাহে আগুৱাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। জোৰত আৰু সন্মুখত যাব লাগিব। এইটো ৰোড দি যাব পাৰিব আৰু সন্মুখত যাব লাগিব ন। তাতে ইয়াতে ৰখি আছে। তো মানে এজন মানুহক মই সুধিলে যে জোৰতত যাব, তো জোৰতটো মই দেখুৱাই দিলোঁ, চাইডটো দেখুৱাই দিলোঁ। হয়তো মানুহজন বেলেগ ঠাইৰ পৰা আহিছে, সেইকাৰণে গম পোৱা নাই কোনটো ৰোড দি যাব লাগিব। ইয়াত 2 লাইন ৰোড চলি আছে আৰু এইটো গুৱাহাটী। তো গুৱাহাটী এটা ডাঙৰ চিটি অসমৰ ভিতৰত। তো ইয়াত ৰাস্তাটো চিনি নোপোৱাটো বহুত ডাঙৰ কথা নহয়। চাওক, লিফ্টৰ পৰা এই নামিলোঁ, এইটো লিফ্ট। সিও লিফ্টৰ ওপৰেদি যাব আৰু মই আপোনালোকক কৈছিলোঁ যে এইটো বিল্ডিঙত যাম। চাওক, বিল্ডিং পালোঁ পৰা এইটো বিল্ডিঙত গ্ৰাউণ্ড ফ্ল'ৰত মোৰ এটা বস্তু পিক আপ কৰিব লাগে আৰু এইটো বস্তু কি ময়ো ক'ব নোৱাৰোঁ, নহ'লে আপোনাক মই ক'লোহেঁতেন। চাওক, মই বটুৱা ফুডছত যাব লাগিব। কি মজা! ইয়াত ৱাইনশ্বপো আছে, ৱাইনশ্বপ দি খাব মন যায়। চাওক, এইটো হ'ল বটুৱা ফুডছ।